হাই গাইজ নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ চেনেল আৰ এডুকেশ্যনলৈ। আজি এটা বিশেষ কথা লৈ মই এটা ভিডিঅ' বনালোঁ সৰুকৈ। মই ঘৰৰ বাহিৰত আছোঁ, মোৰ অকণমান চৰ্দি লাগি আছে, মাতটো বেয়া। যিটো যোৱাকালি আমাৰ আছাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টৰ ৰিজাল্ট দিলে, আছাম ADRE যিটো গ্ৰেড 3 যিটো ৰিজাল্ট দিলে, ময়ো দিছিলোঁ এক্সাম, কিন্তু কি কৰিব, কোৱালিফাইড কৰিব নোৱাৰিলোঁ। বহুত কষ্ট কৰিছিলোঁ, চেষ্টা কৰিছিলোঁ। যিসকলে এই পৰীক্ষাটো পাছ কৰিলে মই তেখেতসকললৈ মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। তেখেতসকলে আৰু আগুৱাই যাওক, ভালকৈ চেষ্টা কৰিছে, তাৰ ফল পাইছে। আৰু আমাৰ যিসকল বন্ধু বান্ধৱীয়ে এই পৰীক্ষাটোত বহুত কষ্ট কৰিও সফলতা অৰ্জন কৰিব নোৱাৰিলে, মই তেখেতসকলক ক'ব বিচাৰিছোঁ যে জীৱনটো ইয়াতে আমাৰ শেষ নহয়, আমি যুঁজি যাব লাগিব। আমাৰ এই যুদ্ধ কেতিয়াও শেষ নহয়। আমি হয়তো কিবা অকণমান নাম্বাৰৰ কাৰণে কিছুমানে এই এক্সামটো কোৱালিফাইড কৰিব নোৱাৰিলোঁ। তাৰ কাৰণে আমাৰ নেক্সট যিবিলাক এক্সাম আছে, আমাৰ DSSৰ আৰু এক্সাম আহি আছে। আমাৰ যোৱাকালি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ডিচেম্বৰ মাহত আকৌ নতুনকৈ 10,000 পদৰ বিজ্ঞাপন ওলাব বুলি। গতিকে আমি আগৰ যিবিলাক অহা পৰীক্ষাবিলাক আমি ট্ৰাই কৰিব লাগিব, যাতে আমি ইয়াতকৈ বেষ্ট দিব পাৰোঁ, আমিও এটা ঠাই বনাব পাৰোঁ তাৰ কাৰণে। কিন্তু আমি ভাগৰি যাব নালাগিব। যে কিছুমানে আজি মোৰ 2-4জন লগ বন্ধুৱে কৈ আছে যে আমাৰ কাৰণে এইবিলাক নহয়, আমি নোৱাৰিম, এনেকুৱা তেনেকুৱাই, তাৰ লগত মোৰ কেনেকৈ কম্পেয়াৰ হ'ব। একচুৱেলি এইবিলাক মিছা। যোনে যেনেকৈ চেষ্টা কৰিছে বা যোনে যিমানখিনিলৈ কষ্ট কৰিছে তাৰ ফল নিশ্চয় পাইছে আৰু পাব, মই ভাবোঁ। আমি জীৱনত কেতিয়াও কিছুমান বস্তু আমি পটককৈ হাৰ মানি যাওঁ যে এইটো নহ'ব, মোৰ দ্বাৰা কিয় নহ'ব, যদি বেলেগে পাৰে মই কিয় নোৱাৰোঁ। চেষ্টা কৰিব লাগিব, ট্ৰাই কৰিব লাগিব, মন বেয়া কৰি থাকি লাভ নাই। ভাগ্যত যিটো আছে সেইটো আমি পামেই ডেফিনেটলি, কিন্তু তাৰ ওপৰত আমি কষ্ট কৰিব লাগিব। ভাগ্যত যদি আমি সাৱটি বহি থাকোঁ, তেতিয়া বস্তু কেতিয়াও আমি নাপাওঁ। ভাগ্যৰ ওপৰত বিশ্বাস ৰাখক আৰু সেই ভাগ্যৰ ওপৰত কষ্ট কৰক, তেতিয়াহ'লে আমি নিশ্চয় ডেফিনেটলি পাম। চ' ময়ো আপোনালোকৰ লগত আছোঁ, আপোনালোকে চেষ্টা কৰক, কষ্ট কৰক, আকৌ এনেকৈ আমি এক্সাম দিম। মুঠৰ ওপৰত যেতিয়ালৈকে বয়স থাকে, যেতিয়ালৈকে সময় থাকে, তেতিয়ালৈকে আমি এক্সাম দি যাম আৰু আমি এদিন নহয় এদিন নিশ্চয় এই স্থানত উপনীত হ'ম। গতিকে এইখিনি কথা মোৰ মনৰ ভাৱ প্ৰকাশ কৰিলোঁ। আপোনালোকে ভালকৈ থাকক, সুখত থাকক, এইখিনিয়ে আৰু কি ক'ম। বাকী অহা